যাত্ৰাত কি খবৰ আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই ভালে আছোঁ। গণেশ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা অন্য ধৰণৰ ব্লগ আপোনালোকক দিবলৈ বুলি চেষ্টা কৰিছোঁ। আৰু হয়তো সকলোৱে যে গম পাইছেই, মোৰ মাটি মোৰ দেশ চৰকাৰৰ নিৰ্দেশ অনুসৰি অমৃত কলহৰ বাবে যিটো শোভাযাত্ৰা, আজি তাৰে যাত্ৰা অকণমান দৃশ্য আপোনালোকক দেখাম। আৰু যিহেতু ঘৰৰ পৰা অলপমান মাটি লৈ যাবলৈ আছে, সেয়েহে এইফালে এয়া পলিথিনটো লৈ ল'লোঁ আৰু অলপমান মাটি এয়া দেখা পাইছে, অকণমান মাটি লৈ লৈছোঁ, অলপমান বালিয়া অলপমান আলতীয়া। আৰু মানে আত্মসহায়ক গোটৰ যিহেতু মই এগৰাকী সদস্য, সেয়েহে আমাৰ গোটৰ 13গৰাকী সদস্যকে আজি এই শোভাযাত্ৰাত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। বাকী কেইগৰাকীহে নাজানো, 13গৰাকীকে যিহেতু নিমন্ত্ৰণ জনাইছে, মানে মাতিছে আৰু শোভাযাত্ৰা অংশগ্ৰহণ কৰিবৰ বাবে। আৰু শোভাযাত্ৰাৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, তেনেহ'লে মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে এয়া মাটি অলপমান লৈ ল'লোঁ। আৰু বাকী সদস্য কেইগৰাকী হয়তো ওলাইছে চাগে, যিহেতু 11 বজাত পোৱাকৈ মাতিছে। আৰু 11:30মান বজাৰ পৰা যাত্ৰা কৰা হ'ব। তাৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চলক এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। অমৃত কলহলৈ বুলি যাত্ৰা আৰম্ভ। এইফালে এয়া মাটি আৰু লগতে ৰ'দটো পূৰা ওলাইছে, সেইটো কাৰণে ছাতিটো লৈ ল'লোঁ। আৰু এইফালে এয়া এঘৰে ঘৰকৈ সোমাই গৈ থাকিব লাগিব। এতিয়া এইফালে এগৰাকী ওলাই হোৱাই নাই। আৰু শোভাযাত্ৰাৰ দৃশ্য আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমাৰ অমৃত কলহৰ যাত্ৰা মাটি লৈ লৈ এইফালে মাটি আৰু ছাতি লৈ লৈ চব। সেইফালে আপোনালোকে দেখা পাইছে, মোৰ মাটি মোৰ দেশ অমৃত কলহৰ যাত্ৰাৰ বাবে সকলো আহি উপস্থিত হৈছেহি। আৰু ইতিমধ্যে এনেকৈ কলহকেইটা সজাই লোৱা হৈছে আৰু আমিও গৈ উপস্থিত হ'লোঁ। আৰু এনেকৈ সজাই লৈছে, সকলোবিলাক চাই আছোঁ, মানে বুজি পোৱা নাই একোকে। আৰু এনেকৈ থালিখনতে চাকি, ফুল, এনেকৈ আমদালি এনেকৈ মানে দি সজাই লৈছে। আৰু এইফালে কলহকেইটাত মাটি এনেকৈ, যিহেতু প্ৰত্যেকগৰাকীকে মাটি লৈ যাবলৈ কোৱা হৈছিলে, আৰু সেয়াই ঘৰে ঘৰে মাটি নি মানে এনেকৈ কলহটোতে অলপ অলপকৈ দিছিলে। আৰু যিমান কেইগৰাকীয়ে মানে অকণমান আঁতৰৰ তেখেতসকলে এনেকৈ মানে মাটি মানে কলহটোত দিছিলে। আৰু বাকী ওচৰৰ কেইঘৰমানত এনেকৈ ঘৰে ঘৰে পদূলিত উৰুলিৰে সৈতে মাটি কলহত মানে ভৰোৱা হৈছিলে। এয়া দেখা পাইছে যাত্ৰা। এয়া যাত্ৰাটো এইখিনিৰ পৰা আৰম্ভ কৰিছে। আৰু এয়া যাত্ৰা উভতাৰ পথত অমৃত কলহ যাত্ৰা। এইফালে এয়া যাত্ৰা কৰি আহি আছে, এইফালে আমি চবতছে আগত। আৰু এইফালে এয়া ছাতি লৈ লৈ ৰ'দত গৰমত পূৰা বেনাৰখন ওলাইছে, দেখিব। এইফালে অমৃত কলহ যাত্ৰা।